আজি আপোনালোকৰ আগত লৈ আহিছোঁ সফলতাৰ 5টি গোপন কথাৰ বিষয়ে। তুমি যদি জীৱনত সফল হ'ব বিচৰা বা জীৱনত কিবা কৰিব বিচৰা তেন্তে সম্পূৰ্ণভাৱে ভিডিঅ'টো মনোযোগ দি চাওক। তুমি যদি তোমাৰ জীৱনত সাকসেসফুল ব্যক্তি হ'ব বিচৰা তেন্তে তোমাৰ জীৱনৰ এই 5টি গোপন কথা কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। নাম্বাৰ 1, গোল অফ ইউৰ লাইফ। তোমাৰ জীৱনৰ লক্ষ্য। তোমাৰ জীৱনৰ লক্ষ্য কি বা তুমি জীৱনত কি কৰিব বিচৰা এইবিলাক কথা কাৰো লগত শ্বেয়াৰ কৰা উচিত নহয়। তুমি হয়তো ভাবিছা যে মই মোৰ জীৱনৰ লক্ষ্যৰ কথা যদি মোৰ বন্ধুসকলক কওঁ সিহঁতে মোক মোটিভেট কৰিব, সিহঁতে মোক উৎসাহ দিব, কিন্তু না, সকলোৱে তোমাক মোটিভেট নকৰে, উৎসাহ নিদিয়ে। তোমাক লৈ সিহঁতে ধেমালি কৰিব পাৰে, তুমি এইটো কৰিব নোৱাৰিবা, তোমাৰ দ্বাৰা এইটো সম্ভৱ নহয়, এইবিলাক কৈ তোমাক ব্যৰ্থ কৰিব পাৰে। তুমি তোমাৰ নিজৰ ফেমিলিৰ লগত ক'ব পাৰা বা তোমাৰ মা দেউতাৰ লগত তোমাৰ জীৱনৰ লক্ষ্যৰ কথা শ্বেয়াৰ কৰিব পাৰা। সিহঁতে তোমাক মোটিভেট কৰিব, সফলতাৰ উৎসাহ দিব। নাম্বাৰ 2, ইউৰ পাৰ্চনেল লাইফ। তোমাৰ ব্যক্তিগত জীৱন। তোমাৰ ব্যক্তিগত জীৱনৰ কথা কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। যে আজি আমাৰ ঘৰত এইটো হৈছে, আজি আমাৰ ঘৰত সেইটো হৈছে, এইবিলাক কথা কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। ধৰি লোৱা তুমি তোমাৰ ফেমিলিৰ লগত কিবা কাৰণত কাজিয়া কৰিছা আৰু সেই বিষয়ে তোমাৰ বন্ধু এজনক ক'লা যে আমাৰ ফেমিলিৰ লগত এনেকুৱা কাজিয়া চলি আছে মোৰ। তেতিয়া তোমাৰ সেই বন্ধুজনে তোমাৰ কথা শুনিব আৰু তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব। পিছত তোমাৰ সেই বন্ধুজনে তোমাক দুৰ্বলতাৰ সুযোগ লৈ আঘাত দিব পাৰে। সেয়ে তোমাৰ ব্যক্তিগত জীৱনৰ কথা কাৰো লগত শ্বেয়াৰ কৰা উচিত নহয়। নাম্বাৰ 3, তোমাৰ ভাল গুণ। তোমাৰ ভাল গুণৰ কথা কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। যে তুমি ভাল কাম কৰিছা, তুমি ভাল কাম কৰিব পাৰা, তোমাৰ ভাল গুণ আছে, এইবিলাক কথা তুমি কিয় বেলেগৰ লগত শ্বেয়াৰ কৰিবা? তাৰতো এটা কাৰণ আছে। তোমাৰ যদি ভাল গুণ আছে বা তুমি ভাল কাম কৰিছা তেন্তে তোমাৰ ক'ব নালাগে, মানুহেই চাবা ক'ব যে সি ভাল কাম কৰিব পাৰে, তাৰ ভাল গুণ আছে। তুমি যদি তোমাৰ নিজৰ গুণ নিজেই মানুহৰ লগত কোৱা তেন্তে মানুহে ক'ব তুমি অহংকাৰ কৰিছা, আৰু তোমাৰ জীৱনত অহংকাৰ হ'লে জীৱন নষ্ট হ'ব পাৰে। সেয়ে তোমাৰ ভাল গুণৰ কথা কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। নাম্বাৰ 4, ইউৰ অন চিক্ৰেটছ। তোমাৰ নিজৰ গোপনত্ব। প্ৰতিটো মানুহৰে জীৱনত কিবা নহয় কিবা নিজৰ গোপনত্ব থাকে। সেই গোপনত্বৰ বিষয়ে কেতিয়াও কাৰো লগত শ্বেয়াৰ কৰা উচিত নহয়। এনেকুৱা কি তুমি তোমাৰ বন্ধুৰ লগতো শ্বেয়াৰ নকৰিবা। যদি তুমি তোমাৰ জীৱনৰ চিক্ৰেটবিলাক তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰা, পিছত সেই বন্ধুজনৰ লগত তোমাৰ কিবা কাৰণত কাজিয়া হ'লে বা সেই বন্ধুজনে তোমাৰ পৰা অলপ দূৰত গুচি গ'লেই তোমাৰ ভয় থাকিব যে সি কি মোৰ চিক্ৰেটবিলাক বেলেগৰ লগত কৈ মোক সৰু কৰে নেকি। যদিও নকয় তোমাৰ গোটেই জীৱন ভয় থাকিব। সেয়ে নিজৰ জীৱনৰ চিক্ৰেটৰ বিষয়ে কাৰো লগত কোৱাৰ দৰকাৰ নাই। নাম্বাৰ 5, ইউৰ ফাইনেন্স। তোমাৰ আৰ্থিক। তোমাৰ আৰ্থিকৰ বিষয়ে কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। যে তুমি কিমান ইনকাম কৰি আছা আৰু তোমাৰ কিমান পইচা আছে, এইবিলাক কথা কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। ধৰি লোৱা এনেকুৱা এজন মানুহৰ আগত তুমি শ্বেয়াৰ কৰিলা যে তোমাৰ ইনকাম ভাল, তোমাৰ বহুত পইচা আছে। পাছত যদি সেই মানুহজনে তোমাৰ ওচৰত আহে কিছু পইচা ধাৰলৈ নিবলৈ, তেতিয়া তুমি যদি দিব নোৱাৰা, সেই মানুহজনে তোমাক বহু কিবা কিবি ক'ব আৰু তোমাৰ সম্পৰ্ক তাৰ লগত বেয়া হৈ পৰিব। সেয়ে তোমাৰ ফাইনেন্সৰ বিষয়ে কেতিয়াও কাৰো লগত কোৱা উচিত নহয়। খুদা হাফিজ।